আমাৰ লাষ্ট এপিছডটোত লাষ্ট যিটো টিউটৰিয়েল আছিলে তাত আমি পাৱাৰ ডাইৰেক্টৰৰ ওপৰত আমি কৰিছিলোঁ। পাৱাৰ ডাইৰেক্টৰৰ চিম্পল এডিটিং কেনেকৈ কৰা হয়, তাৰ পাৱাৰ ডাইৰেক্টৰৰ ওপৰত মই আৰু বেলেগ ভিডিঅ' বনাম, টিউটৰিয়েল বনাম। তাৰ যিখিনি তাত এইখিনিৰ ওপৰত আৰু কি কি কৰিব পাৰি, লেয়াৰিং কি কি কৰিব পাৰি, আৰু VFX মাইনৰ VFX কিছুমান কেনেকৈ কৰিব পাৰি, আৰু বিশেষকৈ আৰু কিছুমানে প্ৰব্লেম পাই আছে অসমীয়া টাইপিঙৰ কাৰণে, তাৰ ওপৰতো মই ভিডিঅ' দিম। অসমীয়া টাইপিং কেনেকৈ কৰে, তাত বেলেগ নিজৰ ষ্টাইলৰ ফণ্ট কেনেকৈ লগায়, সেইখিনি গোটেইখিনি মই তাত টিউটৰিয়েল দিম। আপোনালোকে চাই থাকিব মোৰ চেনেলটো যদি ভাল পায়। এতিয়া আজি মই তাৰ আগত বেলেগ এটা এপৰ ওপৰত মই আজি দিব খুজিছোঁ, আৰু সেই এপটোত আপোনালোকে ভইচ ৰেকৰ্ডিং, বিশেষকৈ মাল্টি ট্ৰেক ভইচ ৰেকৰ্ডিং। মাল্টি ট্ৰেক ভইচ ৰেকৰ্ডিং মানে কি হয়, আমি ট্ৰেক কেইবাটাও লেয়াৰ কৰিব পাৰোঁ, যেনেকৈ আমাৰ ষ্টুডিঅ'বিলাকত কৰা হয়। প্ৰফেশ্যনেল ষ্টাইলত আমি যেনেকৈ কৰোঁ, এটা ট্ৰেকৰ ওপৰত লেয়াৰ কৰি বেলেগ ট্ৰেক কৰিব পাৰি, আৰু ইয়াৰ ফলত আমি কবিতা ট্ৰেক কিছুমান কৰি থাকিব পাৰোঁ। এতিয়া লকডাউনৰ সময়ত আমি বিশেষকৈ ঘৰত থাকি আমাৰ ক্ৰিয়েটিভিটি আমি এক্সপ'জ কৰিব পাৰোঁ এইটোৰ সহায়ত, আৰু আমি তাকে আজি শিকিবলৈ ওলাইছোঁ। মই যিখিনি জানিছোঁ তাকে মই দিবলৈ ট্ৰাই কৰিছোঁ। আৰু মই কোনো এপৰ হৈ পেলাই মই এডভাৰটাইজমেণ্ট কৰা নাই বা তেওঁলোকৰ স্পনচৰো কৰা নাই। জাষ্ট আপোনালোকৰ ক্ৰিয়েটিভিটিখিনি যাতে এক্সপ'জ কৰিব পাৰে। বহুত ফ্ৰেণ্ডছে মোৰ সোধে যে এইটো কেনেকৈ কৰোঁ, এইটো কেনেকৈ কৰোঁ, এইটো কৰি দিয়াচোন। তো এতিয়া মই যদি এই টিউটৰিয়েলটো দিওঁ, হয়তো এটলিষ্ট মোৰ ফ্ৰেণ্ডছখিনিৰ কামত আহিব। তেওঁলোকে চাই ইয়াত কৰি থাকিব পাৰিব। গতিকে যোনে যোনে চাইছে তেওঁলোকৰ কাৰণে মই এইটো দিছোঁ। এইটোৰ কাৰণে কেইবাটাও এপ আছে, তাৰ ভিতৰত মই অকণমান সুবিধা পাইছোঁ চাই পেলাই। ৱাৰ্কবেণ্ড বুলি এটা এপ হয়, এইটো হ'ল ৱাৰ্কবেণ্ড। ৱাৰ্কবেণ্ডটো আমি প্লে' ষ্ট'ৰত পাই যাওঁ, ডাউনলোড কৰিব পাৰিব। ৱাৰ্কবেণ্ড, খোজকঢ়া বেণ্ড। তো এইটো আমি ৱাৰ্কবেণ্ডটো যেতিয়া ফাৰ্ষ্ট আমি ইনষ্টল কৰাৰ পিছত খুলিম, ইয়াত আমাৰ 6টা অপশ্যন আছে। এটা হ'ল মাল্টি ট্ৰেক, এটা হ'ল কীবৰ্ড, ড্ৰাম পেড, গিটাৰ, বেছ, ড্ৰাম মেচিন। তো এইকেইটাত আমি কীবৰ্ড, ড্ৰাম কিট, এইবিলাকত আমি ড্ৰাম চামছ আমি কম্প'জ কৰি ল'ব পাৰোঁ। আমি এটা কমপ্লিট ট্ৰেক বনাব পাৰোঁ, ইয়াত কমপ্লিট এটা মিউজিক ট্ৰেক বনাব পাৰোঁ। সেইটোৰ আৰু সেইকেইটাৰ ওপৰত মই ভালকৈ এটা টিউটৰিয়েল দিম। তাৰ আগত মই মাল্টি ট্ৰেক চিন্থ যিটো আছে, ফাৰ্ষ্ট অপশ্যনটো, সেইটোৰ ওপৰত মই দিওঁ। সেইটোতে বহুত বস্তু সোমাই আছে, বহুতখিনি ফেচিলিটি আছে। তো আমি মাল্টি ট্ৰেক চিন্থ আমি অপেন কৰোঁ। তো এইটো কৰাৰ লগে লগে কি হয়, এই যিখিনি ডেট ৱাইজ বা টাইম ৱাইজ আছে, এইখিনি হ'ল প্ৰজেক্টখিনি, ৰিচেণ্ট প্ৰজেক্টখিনি, যিখিনি ৰিচেণ্ট ছংখিনি যিখিনি আমি বনাইছিলোঁ আগতে, আৰু সেইখিনি ইয়াত ষ্ট'ৰ হৈ এনেকৈ থাকি যায় যে পিছত এডিট কৰিবৰ কাৰণে। পিছত আমি কিবা চেঞ্জ কৰিবলৈ হ'লে আকৌ এইকেইটাতে আমি পাই যাওঁ। ইয়াত এতিয়া মই নামকেইটা ভালকৈ দিয়া নাই কাৰণে মই ইয়াত টাইম ডেট আহি আছে, যদি ভালকৈ ৰিনেম কৰোঁ তেতিয়া এনেকৈ নাহে। চ' ইয়াত 2টা অপশ্যন আছে। প্ৰথম ছংছ আৰু MP3। ছংছটো হ'ল সেই প্ৰজেক্টখিনি, আৰু MP3টো হ'ল যিটো মই বনাই পেলাই এক্সপৰ্ট কৰিলোঁ। তো আমি ছংছত গ'লে আমি প্ৰজেক্টখিনি পাওঁ ৰিচেণ্ট। আৰু তাৰ ভিতৰতো ছংছৰ ভিতৰতো 2টা অপশ্যন আছে, নিউ ছং আৰু ক্ৰিয়েট ফ্ৰম ৰেকৰ্ডিংছ। আগৰ ৰেকৰ্ডিং ফাইল কিছুমান কালেক্ট কৰি পেলাই যদি আমি এডিট কৰিবলৈ হয়, তেতিয়া আমি ক্ৰিয়েট ফ্ৰম ৰেকৰ্ডিংছ কৰোঁ। আৰু নতুনকৈ যদি বনাবলৈ হয়, নতুনকৈ যদি আমি কিবা এটা বনাওঁ, কবিতাই হওক বা বেলেগ কিবা কভাৰ ছং কৰোঁ মিউজিক ট্ৰেকৰ পৰা, তেতিয়া আমি নিউ ছংছত যাওঁ। তো ফাৰ্ষ্ট আমি নিউ ছংছত যাওঁ। ইয়াত আমাৰ প্ৰজেক্টটোৰ নাম দিবলৈ আহিলে, আমাৰ প্ৰজেক্টটোৰ নাম আমি ধৰি লওক দিলোঁ মাই প্ৰজেক্ট। অ'কে, মাই প্ৰজেক্ট। ইয়াত টাইম ছিগনেচাৰ আছে 4x4। এইটো একচুৱেলি ক্লিকৰ কাৰণে আমি যিটো BPM আছে, BPMটো আমি টাইম ছিগনেচাৰ যেতিয়ালৈকে আমি মিডি কম্প'জ নকৰোঁ বা ক্লিকত কম্প'জ নকৰোঁ,
এটা ফিক্স টাইমিং আমাৰ কাৰণে জড়িত নহয়, তেতিয়া আমি এইকেইটা ছিগনেচাৰ মেজাৰ BPM আমাৰ কোনো দৰকাৰ নাই। কিন্তু ইয়াত আমি BPMটো এটা কাৰণেই কমাই দিওঁ। BPM যিমান কমাই দিওঁ ট্ৰেকটো সিমানে দীঘল হয়। কিহৰ কাৰণে? কাৰণ শ্ল' হয়, স্পীডটো কমি যায়, বিট পাৰ মিনিট। তো 1 মিনিটত বিট কেইটা থাকিব? তো 1 মিনিটত যদি আমাৰ 160টা বিট থাকে তেতিয়া আমাৰ গানটো অবভিয়াছলি চুটি হ'ব। কিন্তু 1 মিনিটত যদি 60টাহে বিট থাকে তেতিয়াহ'লে গানটো শ্ল' হ'ব আৰু সি টাইমিং বেছি ল'ব। তো তেনেকৈ আমি লেংথটো বেছি পাই যাওঁ। চ' আমি 60 কৰি দিলোঁ, কমাই দিলোঁ। তো আমি বনাই দিলোঁ, অ'কে কৰি দিলোঁ। এতিয়া আমাৰ এইটো প্ৰজেক্টটো আহি গ'ল। এতিয়া এই প্লাছ চিনটো যিটো আহিলে, লেফ্ট ছাইডে যিটো প্লাছ চিন আছে, এই প্লাছ চিনটো হ'ল মানে এই ট্ৰেকটোত আমি ক্ৰিয়েট কৰিম। আৰু ৰাইট ছাইডে ওপৰত যিটো প্লাছ চিন আছে সেইটোত আমি আৰু 8 ট্ৰেক কৰিব পাৰোঁ। প্লাছ চিন মাৰিলে আমি আকৌ একেটা কথাই BPM আহিব 6, BPM আহিলে 60, অ'কে কৰি দিলোঁ। আমি এটা নতুন ট্ৰেক এড কৰি দিয়া হ'ল তাৰ। ইয়াত যিহেতু আৰু আমি ফাইল লগোৱা নাই, সেইটো কাৰণে নতুন ট্ৰেক এটা বনি যোৱা নাই। তো ফাইল এড কৰিলেহে আমাৰ সেই নতুন ট্ৰেকটো বনিব। চ' আমি লেফ্ট ছাইডৰ যিটো প্লাছ হয় সেইটোত আমি এড কৰাৰ লগে লগে আমি কেইবাটাও অপশ্যন পাওঁ যে আমি ইয়াত কি এড কৰিম। কীবৰ্ড আছে, কৰ্ড আছে, গিটাৰ আছে, ড্ৰাম পেড আছে, ড্ৰাম মেচিন আছে, বেছ গিটাৰ আছে। আমি এটাকৈ এড কৰি লেয়াৰ কৰি গৈ থাকিব পাৰোঁ যদি আমি কম্প'জ কৰি ল'ব পাৰোঁ। কিন্তু আমাৰ ইয়াত আমি এতিয়া দুটা টেবত আমি গুৰুত্ব দিম। প্ৰথমটো হ'ল ইম্পৰ্ট অডিঅ', লাষ্টৰ আগৰটো, আৰু লাষ্টৰটো হ'ল অডিঅ'। অডিঅ' মানে ৰেকৰ্ডিং। আমি যদি ইয়াত ডাইৰেক্ট ৰেকৰ্ডিং কৰিব বিচাৰোঁ সেইটো অডিঅ', আৰু ইম্পৰ্ট অডিঅ' যদি আমি গেলেৰীৰ পৰা ল'ব বিচাৰোঁ তেতিয়া সেইটো ইম্পৰ্ট অডিঅ'। তো আমি ইম্পৰ্ট অডিঅ' যদি কৰি দিওঁ তেতিয়া আমাৰ ফাইলছখিনি আহি গ'ল। তাৰ পৰা আমি কিবা এটা মিউজিক এটা বা ছংছ এটা, আমি যিকোনো ছং এটা আমি লৈ ল'লোঁ। আমি নিউ ছঙৰ পৰা লৈ ল'লোঁ, হিন্দী ছং এটা, শ্ল' মিউজিক এটা ৰাখিছোঁ। তো এতিয়া মেইন কথাটো হ'ল কি, এই ট্ৰেকটো আহিলে কিন্তু আমি ফাৰ্ষ্ট যিটো এপিৰিয়েঞ্চ আছিলে আমি প্লাছ বটনটো মাৰোঁতে, সেই এপিৰিয়েঞ্চটো ইয়াত নাই। কিহৰ কাৰণে? এইটো এটা মাজৰ পৰ্যায়ত আছে। সেই ট্ৰেকটোত আমি প্লাছ মৰা ট্ৰেকটোৰ আৰু বাহিৰত থকা এড নকৰা ফাইলটোৰ মাজৰ এটা পৰ্যায়। ইয়াত কি কৰে, ইয়াত আমি ট্ৰেকটোৰ ষ্টাৰ্টিং আৰু এণ্ডিংটো আমি কাটি ল'ব পাৰোঁ। যিমানটো লাগে সিমানটোহে আহিব। এই মিউজিকটো যদি মই এণ্ডটো চাইছোঁ, পূৰা এণ্ডিঙলৈকে এতিয়া চিলেক্ট হৈ থকা নাই, আমি এণ্ডিংটো ফুল এণ্ডিঙো লৈ ল'ব পাৰোঁ সেইটো। কিন্তু আমি জাষ্ট বোলে মোক অকণমান পাৰ্ট লাগে, অলপ পাৰ্ট লাগে, তো আমি ষ্টাৰ্টিং এণ্ডিং আমি চইচ কৰি ল'ব পাৰোঁ। ইজিলি আমি চইচ কৰি ল'ব পাৰিম ইয়াত। এইটো মই কবিতা বনাবৰ কাৰণে মিউজিক ট্ৰেক এড কৰিবৰ কাৰণে মিউজিক ট্ৰেকটো পিছতো এড কৰিব পাৰি, আৰু ভইচটো ফাৰ্ষ্টত ৰেকৰ্ডিং কৰি লৈ পিছত মিউজিকটো এড কৰিব পাৰি। তেনেকৈও হয়। ফিলটো কিছুমানে কম পায় বুলি কয় যে মিউজিক ট্ৰেকটো নহ'লে মই ফিলটো কম পাওঁ, আৰু কিছুমানে আগত লগাই ল'লেহে কবিতাটোৰ ভাষাখিনি আহে এনেকৈ বুলি কয়। তো আমি ফাৰ্ষ্ট ইমানটোলৈকে চিলেক্ট কৰি ল'লোঁ, এইখিনিৰ পৰা এইখিনিলৈ চিলেক্ট ৰেঞ্জ। তো এইকণ আমি যদি কাট কৰি দিওঁ, এইটো কাট চুইচ আছে ছাইডত, কাট যদি কৰি দিওঁ তেতিয়া সেই ট্ৰেকটোলৈ গুচি আহিলে, আৰু আমি যিমানটো কাটিছিলোঁ সিমানটোৱে আহিছে। তো আমি প্লে কৰি দিওঁ, এইটো আমাৰ হৈ গ'ল। তো আমি ষ্টপ কৰি দিলোঁ। ষ্টপ কৰাৰ পিছত এতিয়া অপশ্যনটো কি, আমি ইয়াত যদি ক্লিক কৰোঁ তেতিয়া আমি মুভটো মাৰি দিলে আমি মুভ কৰিব পাৰোঁ। কিন্তু ইয়াতো এটা কিছুমানে অসুবিধা পায় কি, যদি প্লে হৈ আছিলে প'জ মাৰি দিলোঁ, বৰ্তমান কিন্তু প্লে অৱস্থাতে আছে কাৰণ আমি প'জহে মাৰি দিছোঁ। এতিয়া আমি ক্লিক কৰিলে আমি মুভ কৰিব নোৱাৰোঁ, মুভ নহয়। মুভ অপশ্যনটো আহে কিন্তু মুভ নহয়। তো তাৰ কাৰণে আমি ষ্টপ কৰি পেলাই মুভ মাৰি মুভ কৰিব লাগিব। আমি প্লেচমেণ্ট কৰি ল'ব পাৰোঁ। এতিয়া আমি এইটো ছেকেণ্ড ট্ৰেক আহি গ'ল, তো আমি এড কৰিলোঁ ছেকেণ্ড ট্ৰেকটো। আমাৰ মেজাৰ্ছখিনি এইটো কৰি ল'লোঁ 10, ন' প্ৰব্লেম। মেজাৰ্ছ আমি যিমান কৰোঁ বঢ়াই দিব পাৰোঁ। BPMটো আমি 60 কৰি ল'লে আমি ট্ৰেকটোৰ লেংথটো বেছি পাওঁ। অ'কে,
তো এইটো ট্ৰেকে বনি গ'ল এতিয়া তেনেকৈ আমাৰ জোখৰ মতে। তো ইয়াতো আমি আগৰটো গোটেই প্লাছ আছে, আমি প্লাছ কৰিলোঁ। তো এইবাৰ আমাক কি লাগে, আমি ওপৰত কবিতাটো আমি ডাবিং কৰিব লাগে, ভইচ ডাবিং কৰিব লাগে। তো আমি ওপৰৰ অপশ্যনকেইটাত নাই যোৱা, তলৰ দুটা অপশ্যনত আছোঁ। ইম্পৰ্ট অডিঅ'টো আমি ট্ৰেক লৈছিলোঁ, আমাৰ বেলেগ ট্ৰেক লগাবলৈ নাই। যদি লগাওঁ বুলি ভাবে আৰু বেলেগ ট্ৰেক লগাই গৈ থাকিব পাৰে। তো এইবাৰ আমাক ভইচ ৰেকৰ্ডিং লাগে, তো আমি অডিঅ' ৰেকৰ্ডিং কৰিলোঁ, অডিঅ'ত গ'লোঁ। এতিয়া ইয়াত এটা লেফ্ট ছাইডে এটা স্পীকাৰ আছে, এইটো এই স্পীকাৰটো হ'ল কি, আমি তলত তাৰ আগত যিকেইটা ট্ৰেক লগাইছিলোঁ, এই স্পীকাৰটো যদি অন কৰি থওঁ, আমি ৰেকৰ্ড মাৰোঁতে সেই ট্ৰেকটো শুনি থাকোঁ। আৰু যদি অফ কৰি লওঁ, তেতিয়া আমাৰ ৰ ভইচটোহে ৰেকৰ্ডিং হয়। আল্টিমেটলি সেই তাতে যায়, কিন্তু আমি যদি ট্ৰেকটোৱে আমাক ডিষ্টাৰ্ব কৰিছে, তেতিয়া আমাক এইটো নালাগে। কিন্তু আমি কভাৰ চঙৰ ক্ষেত্ৰত এইটো অন কৰি ল'ব লাগিব। তো আমি এইটো অন কৰি ল'লোঁ। এতিয়া যদি ৰেকৰ্ড কৰোঁ, হেল্ল', প্ৰথমতে মোৰ কেবুলডাল অকণমান খেলি মেলি হৈ আছিলে, সেইকাৰণে ৰেকৰ্ডটো লুপ বেক হৈ ৰাখিছিলে। এতিয়া মোৰ ভইচটো ইয়াত ৰেকৰ্ডিং হৈ আছে, মিউজিকটো তলত বাজি আছে। অ'কে, আকৌ ষ্টপ কৰি দিলোঁ। অ'কে, এতিয়া যদি ওপৰত থকা বেক কাৰ চিনডাল মাৰি দিওঁ, লেফ্ট ছাইডে ওপৰত থকা, তে এই ট্ৰেকটো তাত গুচি গ'ল। এইটো মোৰ প্ৰথমখিনি মোৰ লুপ বেক মাৰিছিলে, মোৰ হেডফোন কেবুলডালৰ কাৰণে হৈছিলে, তাৰ কাৰণে চৰি। এইটো আমাৰ হৈ গ'ল। তো আমাৰ ইয়াত ধেৰ অপশ্যন আহিছে, ক্লিক কৰিলে আমি কাটো কৰিব পাৰোঁ, কপিও কৰিব পাৰোঁ। তো এইখিনিৰ পৰা মোক ভইচটো লাগে, ভইচটো মোক এইখিনিৰ পৰা লাগে। তো ইয়াত ক্লিক কৰিলোঁ, স্প্লিট আহিলে, স্প্লিট হৈ গ'ল। তো মই এই স্প্লিট মাৰি দিলোঁ, এইটো ছেপাৰেট হৈ গ'ল। তো ইয়াক মই আগৰ পাৰ্টটো ডিলিট কৰি দিলোঁ, হৈ গ'ল। আকৌ নেক্সট আমি ইয়াত মিউজিক ট্ৰেক এটা যদি এড কৰিব খোজোঁ, আকৌ কিবা এটা এড কৰিব পাৰোঁ, কীবৰ্ড এখন এড কৰিব পাৰোঁ, ড্ৰাম স্পিট এটা এড কৰিব পাৰোঁ, লুপ বনাব পাৰোঁ। ভেৰাইটিজ অপশ্যন আছে, নিজে নিজে যদি ঘৰত ট্ৰাই কৰি চাই ওলাই থাকিব। এতিয়া এটা অপশ্যন হৈছে কি, এতিয়া আমি প্ৰত্যেকটো ট্ৰেকতে, এইটো ট্ৰেকেই হওক, ওপৰৰ ট্ৰেকটোৱেই হওক, আমি লেভেলিং কৰিব পাৰোঁ। যদি আমি ৰ ভইচটো শুনিব বিচাৰোঁ, এইখিনিৰ পৰা ছেকেণ্ড ট্ৰেকটো আমি শুনিব বিচাৰোঁ, তেতিয়াহ'লে আমি ফাৰ্ষ্ট ট্ৰেকটোত গোটেইকেইটা ট্ৰেকৰ এই মাইক্ৰফোনৰ নিচিনা ওলাই আছে যে লেফ্ট ছাইডে, তাত ক্লিক কৰিলে আমি তিনিটা অপশ্যন পাওঁ, ডিলিট ট্ৰেক, মিউট ট্ৰেক আৰু ট্ৰেক ভলিউম। ফাৰ্ষ্টটো হ'ল মিউট ট্ৰেক। মিউট ট্ৰেক কৰাৰ লগে লগে সেই ট্ৰেকটো মিউট হৈ থাকিব, মানে বন্ধ হৈ থাকিব। আৰু মিউট হৈ থাকিলে সেইটো ট্ৰেক নাবাজে। তো আমি ছিংগুলকৈ এটা ট্ৰেক চাবলৈ হ'লে এইটো ট্ৰেক আমি মিউট কৰি ল'ব পাৰোঁ। আৰু ডিলিট ট্ৰেকটোতো গম পাইছে যে আমি সেই ট্ৰেকটো অলাগতিয়াল বুলি ডিলিট কৰি দিব পাৰোঁ। আৰু থাৰ্ডটো হ'ল ট্ৰেক ভলিউম। আমি দেখিছোঁ যে মোৰ ভইচটোতকৈ ট্ৰেকৰ ভলিউমটো বহুত বেছি হৈ আছে। তো ট্ৰেক ভলিউমত দিলে আমি 100% মানে নৰ্মেল ভলিউমটো, আৰু তাতকৈ আমি কমাই আনিব পাৰোঁ। কমাই আনিলোঁ 200% মানে ডাবল ভলিউম আহি যাব। তো মই 40% কৰিছোঁ, 50% কৰি দিছোঁ। এতিয়া যদি শুনো, আধাৰ পৰা যদি শুনো, হেল্ল', প্ৰথমতে মোৰ আৰু এই ট্ৰেকটোৰ কি হৈছে, ভইচ ট্ৰেকটোৰ যদি একেটা অপশ্যনতে যাওঁ, মোৰ ভলিউমটো কম পাইছোঁ। তো মই ইয়াত যদি বঢ়াই দিওঁ, অ'কে, প্ৰথমতে এইকেইটা অপশ্যন হ'ল, আমি চল'কৈ শুনিবলৈ হ'লে ইয়াত মিউট ট্ৰেক কৰি দিলে আমি চল'কৈ শুনিব পাৰোঁ। হেল্ল', প্ৰথমতে মোৰ কেবুলডাল অকণমান খেলি মেলি হৈ আছিলে, সেইকাৰণে ৰেকৰ্ডটো লুপ বেক হৈ ৰাখিছিলে। ৰিভাৰ্বেশ্যনৰ কাৰণে আমি কি কৰিব লাগিব, ৰাইট ছাইডে ওপৰত 3ডাল আঁচ আছে, আৰু সেই 3ডাল আঁচ একচুৱেলি এটা বটন হয়, এখন মেনু হয়। তো এইটো ক্লিক কৰিলে আমি কিবা এটা অপশ্যন পাওঁ। ইয়াত মেট্ৰনম আছে, ৰিভাৰ্ব আছে, মাৰ্জ ট্ৰেক আছে। মাৰ্জ ট্ৰেক মানে আমি দুটা ট্ৰেক আমি মাৰ্জ কৰি ল'ব পাৰোঁ একে ট্ৰেক হ'লে। ছেটিংছ আছে, ছেটিংছৰ ভিতৰত এইখিনি আছে, প্ৰি কাউণ্ট অন কৰি ল'ব পাৰি, ৰিভাৰ্বেশ্যন কণ্ট্ৰল, ৰিভাৰ্ব লেভেলটো আমি নিজৰ মতে এডজাষ্ট কৰি ল'ব পাৰোঁ। ইয়াত ৰিভাৰ্বেশ্যন লেভেলটো আমি 90 কৰি থোৱা আছে। তো আমি এটা জোখত লৈ ল'ব পাৰোঁ।
কাষ্টমেবল হয়। তো গোটেইখিনি কাষ্টমেবল হয়। এইখিনি ছেটিং কৰাৰ পাছত এই ৰিভাৰবেশ্যনটো যেতিয়া অন কৰি থোৱা থাকে, তেতিয়া আমি যেতিয়া মিক্স ডাউন কৰোঁ ফাইনেলি, এই ট্ৰেকটো হৈ গ'ল, এডিট কৰিলোঁ, আমি চব জোখৰ হৈ গ'ল, লেবেলিং কৰিলোঁ, ভাল হ'ল। তো আমাৰ ইয়াত যিখিনি ৰেকৰ্ডেড ভইচ হয়, যিখিনি ড্ৰাই ইনষ্ট্ৰুমেণ্ট হয়, সেই ইনষ্ট্ৰুমেণ্টখিনিত সেইটো জোখত আমি দিয়া জোখটো মতে ৰিভাৰবেশ্যন আহি যাব। আমি এটা দুটা প্ৰজেক্টত ৰিভাৰবেশ্যন লগাই এক্সপৰ্ট কৰি চালে আমি গম পাই যাম যে কিমান ৰিভাৰ্ব আমাক লাগে, আৰু সেই ৰিভাৰবেশ্যনটো আমি এক্সপৰ্ট কৰাৰ পিছত পাই যাম। তো ফাইনেলি মই যদি বেক মাৰি দিওঁ, তো ছেভ এডিটিং আহিছে, অ'কে কৰিলোঁ, ছেভ এডিটিং হৈ গ'ল। তো আমাৰ এতিয়া আকৌ যদি আমি ষ্টাৰ্ট কৰাৰ দৰে আহিছোঁ, তেতিয়া আমাৰ ফাৰ্ষ্ট মেনুখন আকৌ ওলাই গ'ল। সেই মেনুখনত ওলাইছে মাই প্ৰজেক্ট, আমি নেম দি থোৱা প্ৰজেক্টটো, সেইটো কাৰণে আমি নাম দিয়াটো জৰুৰী। তেতিয়া মাই প্ৰজেক্টটো আমি ক্লিক কৰিলে আকৌ আগৰ প্ৰজেক্টটো খোল খাই যাব এডিট কৰিবৰ কাৰণে, কিন্তু আমি নকৰোঁ। আমাৰ ৰাইট ছাইডে এটা অপশ্যন আছে MP3 বুলি এটা অপশ্যন আছে ৰাইট ছাইডে, আৰু এই MP3 অপশ্যনটো যদি আমি ক্লিক কৰোঁ, তেতিয়া সি মিক্সিং কৰিব, MP3 এক্সপৰ্ট কৰিব, আৰু ফাইনেলি আমাৰ MP3টো বনি গ'ল, অ'কে হৈ গ'ল। এতিয়া আমি গুচি গ'ল, ফাইলছত যোৱাৰ লগে লগে আমাৰ ঠিক হেৰিটোৰ নামতেই ৱাৰ্কবেণ্ড বুলি এটা ফ'ল্ডাৰ থাকিব, ৱাৰ্কবেণ্ড। তো ৱাৰ্কবেণ্ডত আমি খোলাৰ লগে লগে মাই ছংছ আছে। ৱাৰ্কবেণ্ড বুলি যিটো ফ'ল্ডাৰ এপটোৰ নামতে ফ'ল্ডাৰ হ'ব, হয়তো ইণ্টাৰনেল ষ্ট'ৰেজত হ'ব, কাৰোবাৰ এক্সটাৰ্নেল ষ্ট'ৰেজত, তাৰ ভিতৰত মাই ছংছ আছে। তো মাই ছংছৰ ভিতৰত এই ফ'ল্ডাৰটো যিটো বনিছে এইটো মাই প্ৰজেক্ট ফ'ল্ডাৰটো, আৰু যিটো MP3 বনিছে এইটো তলত বনি আছে, এইটো এক্সট্ৰাকৈ হৈ গৈছে। মাই ছংছৰ ভিতৰত এক্সট্ৰাকৈ বাহিৰত MP3টো বনিছে, আৰু প্ৰজেক্টটো বনি আছে ইয়াৰ ভিতৰত। তো MP3টো আমি যদি শুনি চাওঁ, আৰু এটা কথা, ইয়াত যদি আপোনালোকে বেলেগ আৰু ট্ৰেক এড কৰিব বিচাৰে, তেতিয়া আকৌ প্লাছটো মাৰি দিব এইটো ট্ৰেকৰ, থাৰ্ড ট্ৰেকটো এড কৰি ল'লে। তো BPMটো আমি কমাই ল'লোঁ। এইটো মই মেট্ৰনম ইউজ নকৰাকৈ কৈছোঁ, মেট্ৰনম ইউজ কৰাৰ ওপৰত মই দেখাম, সেইটো এতিয়াই গোটেইখিনি দেখাই দিলে আপোনালোকে বুজি পোৱাত সমস্যা হ'ব, গতিকে মই চিম্পলি আগত দেখাই লৈছোঁ। তো আমি থাৰ্ড ট্ৰেকটোত আমি বেলেগ এটা মিউজিক আধাৰ পৰা লাগে, এইটো ইয়ালৈকে লাগে ধৰি লওক, এইটো ইয়ালৈকে লাগে, তাক আমি চিলেক্ট কৰিলোঁ, ষ্টপটো মৰাটো জৰুৰী, ষ্টপ কৰি লোৱাটো, ইয়ালৈকে ল'লোঁ। তো ইয়াক আমি স্প্লিট কৰিলোঁ, তো আমি পিছৰটো স্প্লিট কৰিলোঁ, স্প্লিটৰ এডজাষ্টমেণ্টটো আমি মিলাই ল'লোঁ, কোনে লাগে ইমানটো আমি স্প্লিট কৰিলোঁ, স্প্লিট মাৰিলোঁ, অ'কে। এইটো পাৰ্ট আমি ডিলিট কৰি দিলোঁ। তো ছেকেণ্ড ট্ৰেকটোত আমি বেলেগ এটা আমি ইম্পৰ্ট অডিঅ' কৰিলোঁ, আমি আকৌ মিউজিকত গুচি গ'লোঁ, বেলেগ এটা গান এইটোকে লগাই দিলোঁ। তো ইয়াক আমাৰ ফাৰ্ষ্ট পাৰ্টটো লাগে জাষ্ট মই শ্বৰ্ট হ'বৰ কাৰণে, দীঘল হৈ গৈ আছে, তো আমি জাষ্ট আমি যিমানটো লাগে চিলেকশ্যন এৰিয়া ৰাখি পেলাই আমি বাকীখিনি কাট কৰি দিলোঁ। তো এইটো আমাৰ এইটো ট্ৰেকত আহি গ'ল, ইয়াক আমি চিলেক্ট কৰিলোঁ, ষ্টপ হৈ আছে, মুভ মাৰিলোঁ, আমি ইয়াৰ পৰা আমি এড কৰি দিব পাৰোঁ। তো এইটো শেষ হোৱাৰ পিছত প্ৰথমতে মোৰ ট্ৰেকটোৰ লেভেলটো বহুত বাঢ়ি আছে, আৰু আমি মুভ কৰি এডিট কৰি থাকিব পাৰোঁ। আৰু এটা বস্তু আমি ডাবুল লাগিলেও সেইটো পাৰ্টটো চিলেক্ট কৰি পেলাই, যিটো পাৰ্ট ডাবুল লাগে সেই পাৰ্টটো স্প্লিট কৰি কাটি ছিংগল কৰি লৈ পেলাই আমি ইয়াত ৰাইট ছাইডে তলত ডুপ্লিকেট অপশ্যন আছে, ডিলিট অপশ্যন আছে, কাট অপশ্যন, কপি পেষ্ট চব আছে। চ' ডুপ্লিকেট অপশ্যনটো মাৰি দিলে আমাৰ ডাবুল হৈ যাব, সেইটো দুটা পিচ হৈ যাব। চ' ইজি। যদি কিবা অসুবিধা পাইছে মোক কমেণ্টত জনাব, আৰু যদি মোৰ টিউটৰিয়েল ভিডিঅ'খিনি বুজি পাইছে বা ভাল পাইছে তেন্তে কমেণ্ট কৰিব, আৰু কমেণ্টত আপোনালোকে এই মাল্টিমিডিয়া জড়িত যদি কিবা এপ জানিব বিচাৰি আছে, শিকিব বিচাৰিছে, তেন্তে
তাত কমেণ্ট কৰিব যে মই এইটোৰ ওপৰত মই শিকিব খুজিছোঁ, মই নিশ্চয় তাৰ ওপৰত ভিডিঅ' বনাম। এইটো মোৰ ফাৰ্ষ্ট পাৰ্ট হয় আৰু ৱাৰ্ক বেণ্ডৰ ফাৰ্ষ্ট পাৰ্ট। নেক্সট পাৰ্টত মই কভাৰ ছং এটা মাল্টি ট্ৰেক আনি পেলাই কেনেকৈ ট্ৰেকত ইনপুট কৰি পেলাই কেনেকৈ তাত গানটো গাব পৰা যায় সেইটোৰ ওপৰত মই দেখাম। কাৰণ দেখাত সহজ যে ট্ৰেক এটা ইম্পৰ্ট কৰি দিলোঁ, ওপৰত ৰেকৰ্ডিং কৰি দিলোঁ, গাই দিলোঁ, হৈ যায়। কিন্তু তাৰ মাজতো এটা প্ৰব্লেম আহি যায় আৰু সেইটো চবেই ফেচ কৰিছে। সেইটো হ'ল লেটেঞ্চি প্ৰব্লেম, টাইমিং প্ৰব্লেম। লেটকৈ হয়। লেটেঞ্চি প্ৰব্লেমটো কিয় হয়, সেইটো কম্পিউটাৰতো হয়, ষ্টুডিঅ'বিলাকতো হয়। এটা কাৰণেই হয়, চাউণ্ড কাৰ্ডৰ কাৰণে। প্ৰফেশ্যনেল চাউণ্ড কাৰ্ড যদি নাথাকে তেতিয়া আমাৰ ইনপুট হৈ পেলাই তাত ৰেকৰ্ড হোৱালে সি টাইম লয়। গতিকে ট্ৰেকটোৰ লগত তাৰ টাইমিংটো নিমিলা হৈ যায়। চবেই সেইটোৰ কাৰণে এপছবিলাক ইনষ্টল কৰি পেলাই ৰেকৰ্ডিং কৰিবলৈ আকৌ আনইনষ্টল কৰি দিয়ে। তো সেই প্ৰব্লেমটোৰ ওপৰতো মই এটা চলিউশ্যন দি পেলাই কৰিব পৰাকৈ দিম, ৰেকৰ্ডিং কৰিব পৰাকৈ দিম। আৰু নেক্সট টিউটৰিয়েলটোত আমাৰ থাকিব সেই মিডি যিবিলাক ইনষ্ট্ৰুমেণ্ট আছিলে, ড্ৰামছ হওক, কীবৰ্ড হওক, লুপছ হওক, আমি তাত কেনেকৈ লগাই এটা কমপ্লিট ছং বনাম। তো সেইটোৰ ওপৰত টিউটৰিয়েল হ'ব, প্লাছ কভাৰ ছংটোৰ ওপৰত টিউটৰিয়েল হ'ব। ছাবস্ক্ৰাইব কৰিব যদি মোৰ ভাল পাইছে চেনেলটো, আৰু কিবা ভুল পালে ক'ব, যদি বেয়া পাইছে ক'ব। আৰু মই আপোনালোকক যিমান পাৰোঁ ভালকৈ দিবলৈ ট্ৰাই কৰিছোঁ, মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছোঁ। মই যিহেতু ইউটিউবত নতুন, গতিকে যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা কৰিব। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মই এনেকৈ আৰু ভিডিঅ' দি থাকিম আপোনালোকক।